হেল্ল' এভৰিৱান, সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু মোৰো খবৰ ভাল। আৰু আমাৰ কাৰণে আজি এটা স্পেচিয়েল দিন, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিম। আপোনালোকে হয়তো গমেই পাইছে থাম্বনেইলখন চাই স্পেচিয়েল দিনটো কি। ভাল লগা মোমেণ্টখিনি আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। যদিও প্ৰথমবাৰৰ বাবে মোৰ চেনেলটি চাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে কমেণ্ট কৰি জনাব। চ' ভিডিঅ'টো আৰম্ভণি কৰোঁ। বেঙা নিচিনাকৈ চাই আছা তুমি চলি কিয়া হাঁহি দিয়ে পা। আৰু ইফালে খানাৰ কাৰণে ৰেডি কৰি আছে। আমাৰ ঘৰৰ গোটেইকেইটা পৰিয়ালে মিলি এসাঁজ খাম বুলি। এফালে মন্দিৰত শৰাই এখন দিছোঁ, যাতে তাই আহিবলগীয়া দিনকেইটা ভালদৰে পাৰ হৈ ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰি। আৰু ইফালে খানা বনাই আছে। আৰু ইফালে খুৰীমা মানে আমি মা বুলি মাতোঁ, পূৰা খানা বনাই আছে। আৰু ইফালে মায়ে গাখীৰ ভাত বনাইছে। ইয়াতে নাৰিকল দিছে, নাৰিকল দিলে খাই খুব ভাল লাগে গাখীৰ ভাতখিনি। আৰু পুৱাৰ পৰা বৰষুণ জাক দি আছে, বৰষুণ জাক এৰাই নাই। আৰু এইফালে পেহাই পুঠি চাই আছে। অলপ পাছতে মই চাহ খাব লৈছোঁ। বাকী সকলোৱে চাহ খাই লৈছে, মই চাহ খোৱা নাছিলোঁ, সেইকাৰণে অলপ পাছত মই চাহ খাব লৈছোঁ। আৰু এইফালে মই চাহ খাই থাকোঁতে আমাৰ পুপুচলি আহিছিল। পুপুচলিয়ে মোক কিবা কৈছিল। আৰু এইফালে পেহাজনে পুঠি চাই আছে। বাইদেউ, মই আৰু আমাৰ সৰু ছোৱালীটো এইখিনি সময়ত পুথি শুনিব লাগে, সেইকাৰণে পুথি শুনি আছে তাই। আৰু এইফালে পনীৰ বনাই আছে। যিহেতু আজি বৃহস্পতিবাৰ, সেইকাৰণে মাছ মাংস একো যা যোগাৰ কৰা নাই, নিৰামিষ কৰিছোঁ। এইফালে পনীৰ বনাই আছে। আজি বতৰটো মানে পূৰা বৰষুণৰ এৰাই নাই। এজনী হৈছে আমাৰ গিয়তী। ভৰিখন ধুৱাই দিব লাগে ফাৰ্ষ্ট, তাৰপিছত এনেকৈ মুচি দিব লাগে। বাইদেৱে তেখেতক 3বাৰকৈ তেল লগাই দিব। তাৰপিছত মূৰত ঘঁহিব লাগে। তাৰপিছত বাইদেৱে দিয়াৰ পাছতে তেখেতেও বাইদেউক তেল লগাই দিব মূৰত। আমাৰ ইফালে এনেকৈ নিয়ম কৰা হয়। আপোনালোকৰ ফালে কেনেকুৱা নিয়ম কৰে আপোনালোকে জনাবচোন। সকলো ঠাইতে বেলেগ বেলেগ নিয়ম হয়। এইজন আমাৰ পেহাই কৈছে সেৱা কৰি লোৱা, তাৰপিছত ভৰি ধুৱাবা। তেনেকৈ বাইদেৱে ফাৰ্ষ্ট সেৱা কৰি লৈছে, তাৰপিছত ভৰি ধুৱাব। আৰু এয়া পেহাক ভৰি ধুৱাইছে বাইদেৱে। এইজন হৈছে ককা দেউতা। আমি ককা দেউতা বুলি মাতোঁ, মানে দেউতাৰ দাইৰেক হয়। এখেতকো বাইদেৱে এনেকৈ ভৰি ধুৱাইছে। আমাৰ এইফালে 3জন মানুহ মাতা হয়, বেছিকৈ মাতিব পাৰি, কিন্তু আমি 3জন মানুহ মাতিছোঁ। 3জন মানুহ মাতি খুৱাব লাগে। 3জনকে এখন এখনকৈ মান ধৰিছোঁ শেষত। আৰু এইফালে গিয়তীক ভিনদেউৱে সেৱা কৰিছে। গিয়তীৰ পৰা আশীৰ্বাদ বিচাৰিছে ভিনদেউৱে। আৰু এইফালে পেহাজনকো সেৱা কৰিছে। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে সকলোবোৰ ভালে ভালে হয়। আৰু এইফালে ককা দেউতাকো সেৱা কৰিছে। আৰু এইফালে মায়ে বাইদেউ আৰু ভিনদেউক নিয়মখিনি কৰি আছে।
আমাৰ ফালে এনেকৈ নিয়ম কৰা হয়। আপোনালোকৰ ফালে কেনেকৈ কি নিয়ম কৰে নাজানো, আমাৰ ফালে এনেকৈ নিয়ম কৰা হয়। ফল 5 পিচ দিব লাগে আৰু ইফালে পায়স খুৱাব লাগে। মায়ে বাইদেউ আৰু ভিনদেউক পায়স খুৱাইছে। আৰু এইফালে আমাৰ পুপু চলিয়ে খুৱাব গৈছে। তাই কেতিয়াবাৰ পৰা কৈ আছে ময়ো খুৱাম ময়ো খুৱাম, সেইকাৰণে তাইও খুৱাব গৈছে বাইদেউ আৰু ভিনদেউ। তাইও খুৱাই দিছে। পঞ্চমৃতত নতুন কাপোৰ দিব লাগে। মায়ে ভিনদেউক নতুন কাপোৰ দিছে আৰু বাইদেউৱে কাপোৰযোৰ পিন্ধি আছে। আৰু এইফালে বৌৱেও খুৱাই দিছে। যিকেইটা ফল দিছে তাৰে খাব লাগে বোলে, সেইকাৰণে মায়ে তাইক খাব দিছে আৰু ভিনদেউকো দিছে খাব। দুয়োটাই খাব লাগে, সেইকাৰণে মায়ে খাব দিছে দুয়োটাকে। আৰু ঘৰৰ সকলোৱে বুট খাই আছে এইফালে। আৰু এইটো আমাৰ ছোৱালীটোৱে বুট খাই আছে। মই কৈছোঁ যে তুমি বুট খোৱা, মই তোমাক ভিডিঅ' কৰিম। তাৰপিছত তাই এনেকৈ খাই আছে, লাজ কৰে তাই অলপ। আৰু এইটো বাবুলাই মোবাইলত ডিগি চাই আছিল, সেইকাৰণে ময়ো তাকো ক'লোঁ তুমি খাই লোৱা বুলি। সিও খাই আছে আৰু এইফালে সকলোৱে বুট খাই আছে। আৰু এইফালে তেতিয়া খুৰীয়ে কৈছিল ফটো কেইখন চাওঁ, মই কৈছোঁ যে ফটো উঠোৱা নাই, ভিডিঅ' কৰি আছোঁ, সেইকাৰণে খুৰীয়ে হাঁহি দিছে। আৰু এইফালে দাইল বনাইছে আৰু এইফালে পনীৰ বনাইছে। যিহেতু আজি বৃহস্পতিবাৰ, সেইকাৰণে আমি নিৰামিষ বনাইছোঁ। আৰু এইফালে পটল ভাজিছে আৰু এইফালে চব্জি বনাইছে। আৰু এইফালে ঘৰৰ সকলোকে বুট দি আছে। অলপ পাছত এয়া আমাৰ ঘৰৰ গোটেইকেইটা পৰিয়ালে মিলি এসাঁজ খাইছে। সকলোৱে ভাত পানী খাই আজৰি হৈ ল'লোঁ। যদি ভিডিঅ'টো চাই ভাল পাই শ্বেয়াৰ কৰি দিব। ভাল লগা মুহূৰ্তবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আশীৰ্বাদ কৰিব।